এই আপোনালোকে দেখিলে আটাইতকৈ পৃথিৱীৰ সৰু নদী দ্বীপ আমি ওপৰৰ পৰা ৰৌপৱে মজা লৈ আছোঁ দেখিছে। এই বাছখন দেখিছে, এই বাছখন হ'ল আপোনাৰ সম্পূৰ্ণ ইলেক্ট্ৰিক বাছ। আৰু নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু আজি বৰ্তমান আপোনালোকক গুৱাহাটীৰ পৰা গুড মৰ্ণিং কৈছোঁ। আৰু পৰিয়াল লৈ পিনে ফেমিলি বহি আছে। এইটো হ'ল আমাৰ ৰুম। আৰু হোটেলখনৰ নামটো কি আছিলে? অম্বৰীশ হোটেল। অম্বৰীশ হোটেলত আছোঁ আমি। দীপক কোৱা, কেনেকুৱা লাগিছে? ভালে লাগিছে বেটা, ভাল লাগিছে নাই? হা কেনেকুৱা লাগিছে কৈ দিয়া। বেটা কোৱা, ভাল লাগিছে নে? মজা নে? মজা। তো এয়াই হ'ল ৰুমটো। আৰু এইফালে এনেকৈ টিভি আছে, এই বাথৰুম লেট্ৰিন দেখাই দিছোঁ। এইফালে ধুনীয়াকৈ এয়া বাথৰুম লেট্ৰিন। তাৰপিছত এইপিনে এনেকৈ গোটেই ৰুমটো এইটো বাহিৰ ফালে গুৱাহাটী পাহাৰত এইবোৰ ঘৰ গোটেই দেখিছে। এইফালে নহয় বেটা, এইফালে নহয়, ইফালে তলাটো মাৰি লওঁ। লকখন নাই, হৈ গ'ল। লক কৰি ল'লোঁ এতিয়া। এইফালে বেটা শুই আছে। কোনফালে হ'ব দেখি মানে আৰু আপুনি লাইনত যাব আজি মানুহ হ'লে বেছিহে আছে মানুহ। উবেৰ আহি গ'ল, উঠিল বা। মাস্ক লাগিব নে দাদা? নালাগে। মন্দিৰত গ'লে যদি ইয়াতেতো মন্দিৰত লাগিব। মন্দিৰত লাগিব। আমি গৈ আছোঁ এতিয়া কামাখ্যা মন্দিৰ। আৰু কিমান দেৰিত পাম দাদা কামাখ্যা মন্দিৰ পাই? 26 মিনিট লাগিব। 26 মিনিট, আধা ঘণ্টাৰ ওচৰা-ওচৰি লাগিব বুলি কৈছে। আৰু উবেৰ এখন বুক কৰিলোঁ। উবেৰ বুক কৰি আমি এতিয়া গৈ আছোঁ কামাখ্যা মন্দিৰ। তাৰপিছত কামাখ্যা মন্দিৰ সেৱাও কৰি আগলৈ আমি ৰৌপৱেত যাম বুলি ভাবিছোঁ, উমানন্দ। তো চাই থাকক আগলৈ ভিডিঅ'টো। এয়া আমি কামাখ্যা গেটত সোমাইছোঁ। আৰু কামাখ্যা দেৱাললৈ আপোনাক আদৰিছোঁ বুলি লিখা আছে দেখিছে এয়া। আৰু খুব সুন্দৰকৈ দেৱাল দি থৈছে। গেটখন বনোৱা আছে। প্ৰথমবাৰ আহিছোঁ কামাখ্যা মন্দিৰ। আগতে গুৱাহাটী আহিলেও কামাখ্যা মন্দিৰ অহা হোৱা নাছিলে। ভিতৰত যাব নেকি? ভিতৰত কি কওক? কোভিডৰ হেৰি লাগে নেকি? নালাগে, মানে আজিৰ পৰা উঠাইছে নালাগে। কিন্তু আপোনালোকে যে ভিতৰত যদি যায় তেনেহ'লে আপোনাৰ পিছবেলা দৰ্শন হ'ব। আপুনি তেওঁক লৈ যাওক, তেওঁ পূজা কৰাই দিব, মাৰ মূৰ্তি দৰ্শন কৰাই দিব, পানী টানি আনি দিব। আপোনাৰ আধা ঘণ্টা ধৰি যাব। আৰু আপুনি নিজৰ হাতে পানী চুব গ'লে তেওঁ পিছবেলা হ'ব। পচন্দ লাইন। চুলি তুলি কাটিব নেকি? নাকাটে না, খালি দৰ্শনে কৰিব। তেওঁক লৈ যাব, কৰাই দিব, তেওঁ কৰাই দিব। তেওঁ ফিজ লয় নেকি? তেওঁক আপোনাক দক্ষিণা যি দিয়ে আপুনি। তেওঁ পূজা কৰাই দিব। পূজা কৰিব, তাতে ডিমাণ্ড নকৰে। কিন্তু আপুনি খুচি কৰি যি দিয়ে খুচি কৰি দিব। এয়া আমি প্ৰসাদটো কিনিলোঁ। আৰু তেখেতে আমাক হেৰি কৰিব, পূজাটো কৰাই দিব। আমি এইখিনি এতিয়া ক'ত মাৰ শৰণত দি পেলাই পানীখিনি মাৰ শৰণত দি পানীটো আনি দিব। আচ্ছা। আমি পানীখিনি চোৱাৰ কাৰণে লাইন কৰিছোঁ। বহুত লাইন, দীঘলীয়া লাইন। তো গতিকে আমাক আমাৰ সেই এখেতে আনি দিব, পূজাৰীজীয়ে। আহা লাহে লাহে আহা। হা বেটা নানামা নামা আকৌ নামা মোৰ লগ খোজকাঢ়িব।
जल्दी जल्दी लो इधर इधर कर মই বস্তু মাতিম ऊपर से मारने के लिए ऐसा चले की गाड़ी और यहाँ से वहाँ पे এতিয়া আমাৰ পূজাৰী সম্পূৰ্ণ পূজা হৈ গ'ল ধুনীয়াকৈ হৈ গ'ল আৰু কোন সময়ত বেছি মা কামাখ্যাৰ চৰণত আহে বেছি মানুহ কোনটো টাইমত আহে অম্বুবাচী অম্বুবাচী আহাৰ মাহত মেলা হয় আহাৰ মাহত বেছি আহে আৰু আমি এতিয়া ভক্তৰ ভিৰ আজি যিহেতু হোলী সেইকাৰণে বেছি নহয় ভক্তৰ ভিৰ বুলি নহয় সদায় আজি 2 বছৰ 2.5 বছৰ আহিব পৰা নাই সেইকাৰণে কণ্টিনিউ ভিৰ হৈ কণ্টিনিউ ভিৰ হৈছে নহ'লে মানে লকডাউন নোহোৱা হ'লে অলপ কমিলে হয় আচ্ছা আৰু এনে জেনেৰেলি আপোনাৰ শনিবাৰ মংগলবাৰ ৰবিবাৰ আমি খুব ধুনীয়াকৈ পূজা কৰাই দিলে আৰু আপোনালোকে আহিলে তাতে আপোনালোকে কি বুলি ক'ব পূজাৰীয়ে ক'ব মন্দিৰৰ পূজাৰী হয় তেওঁলোকে মানে আপোনালোকে যদি ফুৰিবলৈ আহে ধৰক বোলে তেতিয়া আপোনালোকে মানে কম সময়তে পূজাখিনি তেওঁলোকে কৰাই দিব ইয়াত যিহেতু লাইন বহুত দীঘলীয়া গতিকে তাৰপিছত আমি এতিয়া পূজা হৈ পানীটো আনি দিয়ে পানী ফ্ল'ৰ কাৰণে লাইনটো হয় যাৰ সময় নাই বা আমি পানীটো আনি দিয়ে ঠিক আছে এই বাছখন দেখিছে এই বাছখন হ'ল আপোনাৰ সম্পূৰ্ণ ইলেক্ট্ৰিক বাছ আৰু আমি ইয়াৰ পৰা কছাৰীলৈ যাবলৈ ওলাইছোঁ এইফালে কামাখ্যা মন্দিৰৰ পৰা ওলাই আহিলোঁ আমি এইফালৰ পৰা আৰু সম্পূৰ্ণ ইলেক্ট্ৰিক ইয়াত লিখা আছে 100% ইলেক্ট্ৰিক দেখিছে ইলেক্ট্ৰিক বাছত উঠিম এতিয়া এয়া ইলেক্ট্ৰিক বাছ ইলেক্ট্ৰিক ৰ'পৱে উঠিবলৈ আহিছোঁ এতিয়া আহিছে এতিয়া ৰ'পৱেত উঠিবলৈ সাজু ৰ'পৱেত উঠিলোঁ চলাব আৰু এতিয়া এওঁলোকে ৰ'পৱেটো বাহিৰৰ পৰিৱেশটো চাই লওক এটা মজা লাগিছে নে জাহাজ তোমাৰ ভাল লাগিছে নাই ভাল লাগিছে এয়া আমি দেখিছে আপোনালোকে আমি ৰ'পৱেদি ওপৰে গৈ আছোঁ আৰু উমানন্দৰ ফেৰীঘাট এয়া আৰু এয়া উমানন্দৰ ফেৰীঘাট আমি ৰ'পৱেদি গৈ আছোঁ ভাল লাগিছে খুব দেখি খুব সুন্দৰ লাগিছে ড্ৰোন শ্বট টাইপ লাগিছে আমি ৰ'পৱে গৈ আছোঁ আৰু এটা কথা এই পৃথিৱীৰ ভিতৰত আটাইতকৈ সৰু নদীদ্বীপটোৱে হৈছে ৰিভাৰ আইচলেণ্ড আচলতে নদীদ্বীপটো হৈছে উমানন্দ আৰু আমি ওপৰৰ পৰা দেখাই দিছোঁ আপোনালোকক উমানন্দ কিমান ডাঙৰ আৰু ওপৰৰ পৰা দেখি তো ৰ'পৱে আহিলে সেই মজাটো আপোনালোকে ল'ব পাৰিব খুব সুন্দৰ এয়া উমানন্দ দেৱালয় দূৰৰ পৰা দেখিছোঁ আৰু আমি ইয়াৰ পৰাই সেৱা জনাইছোঁ তো গতিকে খুব এটা সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ ৰ'পৱে
যিটো যাত্ৰা খুব ভাল লাগিল আৰু আমি গৈ আছোঁ বৰ্তমান উত্তৰ গুৱাহাটীলৈ আৰু ৰৌপৱেটো যিহেতু উত্তৰ গুৱাহাটীতে ৰৈগৈ আৰু উত্তৰ গুৱাহাটীৰ পৰা আপোনাৰ গুৱাহাটীৰ কাছাৰীলৈ আহে তো গতিকে খুব সুন্দৰ পৰিৱেশ এতিয়া আমি বৰ্তমান দৌল গোবিন্দ মন্দিৰ গৈ আছোঁ আৰু পৰিৱেশটো চাওক এইফালে আমি স্কুটি এখন ভাড়ালৈ লৈছোঁ স্কুটিখন আধা ঘণ্টাৰ কাৰণে আপোনালোকৰ ৰৌপৱেত আহি পেলাই স্কুটিখন লৈছোঁ স্কুটিখন লৈ আপোনাৰ আধা ঘণ্টাত 150 টকা আৰু দুখন স্কুটি লৈছোঁ ডিপুৱে এখন লৈছোঁ স্কুটি আমি দুখন লৈছোঁ 300 টকা লৈছে তো গতিকে এতিয়া গৈ আছোঁ এয়া হ'ল উত্তৰ গুৱাহাটীৰ মাজৰ পৰিৱেশ উত্তৰ গুৱাহাটীৰ এটা ৰাস্তাৰে সৰু গলিৰে আমি গৈ আছোঁ আৰু উত্তৰ গুৱাহাটীটো আচলতে প্ৰথমবাৰ উত্তৰ গুৱাহাটী আহিছোঁ আৰু উত্তৰ গুৱাহাটী যিটো পৰিৱেশ দেখি আচৰিত হৈছোঁ যাতে ব্ৰহ্মপুত্ৰৰ ইপাৰেও ইমান ধুনীয়া এটা মানে হেৰি আছে এখন টাউন আছে আৰু ইমান ধুনীয়া ৰাস্তা পদূলি আছে ভবাই নাছিলোঁ আৰু খুব সুন্দৰ ডাঙৰ বহল আহল ৰাস্তা দেখিছে এয়া আমি গৈ আছোঁ দৌল গোবিন্দ মন্দিৰলৈ আৰু পামগৈ আৰু এতিয়া এয়া ফেৰী টিকেট 2 টকা 50 পইচাকৈ এটাত আৰু এখন হ'ল ফেৰীখন আমাৰ আৰু হয় এয়া গুৱাহাটী দেখিছে উমানন্দ এয়া আৰু সেই দূৰত গুৱাহাটী এয়া মানুহ উঠিছে আৰু ফেৰীত এটা ভৰি ধৰি লোৱা নাৰিকল গুচি আহোঁ এয়া হ'ল উমানন্দ সৰুকৈ ৰৌপৱেটো আমি এইফালেদি আহিছিলোঁ তাত ৰৌপৱেত নামিলোঁ তাৰপিছত এতিয়া ফেৰীয়েদি যাম এইখন হ'ল ব্ৰহ্মপুত্ৰৰ ইটো পাৰৰ পৰা উত্তৰ গুৱাহাটীলৈ অহৰহ যাত্ৰী কঢ়িয়াই থকা এখন খুব সুন্দৰ জাহাজ আহি আছে আৰু আমি এইখন জাহাজ ইয়াত লগাই দিব আৰু তাৰপিছতে এইখন জাহাজ আপোনালোকৰ ইটো পাৰলৈ যাব তো খুব সুন্দৰ দৃশ্য তো আজিলৈ ভিডিঅ'টো ইমানেই আপোনালোক পুনৰ লগ পাই আছোঁ এটা নতুন ভিডিঅ' সৈতে আৰু মই ভাবিছিলোঁ কিন্তু ইয়াৰ পৰা চাগে 20 টকামান হ'ব বুলি কিন্তু ফেৰী ভাড়া 20 টকা নহয় আচলতে 2 টকা 50 পইচা আচৰিত লগা কথা আৰু খুব ভাল লাগিছে পৰিৱেশটো চব গুৱাহাটীৰ পিনৰ পৰা পূৰা ধুনীয়াকৈ দেখি থাকি আৰু আহি আছে ফেৰী বেটা কিবা ক'বা নি কৈ দিয়া ভাল লাগিলে নাই মজা লাগিলে দেখাই দিয়া সেইটো দেখাই দিয়া মজা লাগিলে এইটো মজা বাই কৈ দিয়া লাষ্ট বাই হৈ গ'ল